হেল্ল' ষ্টুডেণ্টছ, তোমালোক কেনে আছা? আশা কৰোঁ তোমালোক সকলোৱে ভাল আছা। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ যিটো NMMS পৰীক্ষা আছে, মানে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন প্ৰিভিয়াছ ইয়াৰ 2023 যোৱা বছৰ যিটো হৈছে সেইটোৰ কুৱেশ্যন পেপাৰটো দেখিম। মই আগতে যিটো ৰাতিপুৱা হয় মানে মেথ পৰীক্ষাটো মেণ্টেল এবিলিটি টেষ্ট সেইটোৰ ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেন্তে চাই লোৱা। ডিছক্ৰিপশ্যনত লিংক আছে বা আই বটনত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰা। আজি আমি যিটো আবেলি হয় মানে ছেট পৰীক্ষাৰ যিটো কুৱেশ্যন পেপাৰ সেইটো চাম, স্কলেটিক এপ্টিটিউড টেষ্ট সেইটো চাম, আৰু এইটোত ছ'চিয়েল ছায়েন্স আৰু যিটো তোমাৰ মেথমেটিক্স এইবিলাক আহে। কেনেকুৱা কুৱেশ্যন আহে বলা চাওঁ আহা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আছে যে ইন্ট্ৰডাকশ্যন টু কেণ্ডিডেটছ, মানে পৰীক্ষাৰ্থীলৈ নিৰ্দেশনা দিছে। ইয়াত এনেকুৱা দিছে, তোমালোকে এইবিলাক পঢ়িব পাৰা যে অল কুৱেশ্যনছ কম্পালচৰি। ইয়াত লিখিছে যে দেয়াৰ আৰ 90 কুৱেশ্যনছ ইন দিছ টেষ্ট। পৰীক্ষাটোত সৰ্বমুঠ 90টা প্ৰশ্ন আছে। এনেকুৱা আছে, যদি তোমালোকৰ এই PDF টো লাগে তোমালোকে মোৰ টেলিগ্ৰামত জইন কৰিব পাৰা। মই দুদিনমান আগতে টেলিগ্ৰামটো বনালোঁ আৰু তাতে মই তোমালোকৰ NMMS পৰীক্ষাৰ বিষয়ে বা যিকোনো ধৰণৰ তোমালোকৰ সমস্যা সকলো বিষয়ে তাত মই আলোচনা কৰিম। তোমালোকে জল্দি যাই টেলিগ্ৰামত জইন কৰিব পাৰা বা জইন কৰা ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা তোমালোকে জইন কৰিব পাৰা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে দেখা কুৱেশ্যন নম্বৰ 1ত আছে, ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? এইটো এনচাৰ হ'ব বাবা চাহেব আম্বেদকাৰ। বাবা চাহেব আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি জনা যায়। এইটো তোমাৰ প্ৰথমে ছ'চিয়েল আহিছিল, তাৰপিছত ইয়াত আছে যে তলৰ কণ্ঠ উক্তি শুদ্ধ নহয়। তোমালোকে কুৱেশ্যনটো ভালদৰে চাই ল'বা। ইয়াত আছে সংবিধান হৈছে কিছুমান নিয়ম আৰু নীতিৰ সমষ্টি, এইটো শুদ্ধ হয়। সংবিধানে এখন দেশৰ ৰাজনীতিক ব্যৱস্থাৰ স্বৰূপ নিৰ্ধাৰণ কৰে, এইটোও শুদ্ধ। সংবিধানে নিজৰ নাগৰিকক সুৰক্ষা দিয়ে, এইটোও শুদ্ধ হয়। সংবিধান সদায় লিখিত ৰূপত থাকে, এইটো অশুদ্ধ। সংবিধান লিখিত ৰূপত আৰু অলিখিত ৰূপতো থাকে, এইটো অশুদ্ধ। সেইকাৰণে ডিটো কাৰেক্ট হৈ যাব তোমালোকৰ। এনেকুৱা বহুতো কুৱেশ্যন আহিছিল। তোমালোকৰ যদি এনচাৰ কি লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা। মই এই কুৱেশ্যনৰ এনচাৰ কিটো বনাই দিম। আৰু এই কুৱেশ্যন পেপাৰত বিভিন্ন ধৰণৰ দাৰি আছে, তোমালোকে সেইটো লক্ষ্য নকৰিবা। তোমালোকে কেৱল কুৱেশ্যনবিলাক চাই যোৱা। সকলো কুৱেশ্যনটো কোৱা সম্ভৱ নহয়। যদি এনচাৰ কি থাকিলেহেঁতেন তেন্তে মই ক'ব পাৰিলোহেঁতেন। তোমালোকে চাই যোৱা। ষ্টুডেণ্টছ, তোমালোকে দেখি পাইছা যে তোমালোকৰ মেথৰ কুৱেশ্যন আহি পৰিছে। তোমালোকে এইটো সলিউশ্যন কৰিবলৈ চেষ্টা কৰিবা ঘৰতে। তোমালোকে দেখি পাইছা যে ইয়াতে
সায়েন্সৰ কুৱেশ্যনবোৰ ষ্টাৰ্ট হৈছে মানে ইয়াত 48 নম্বৰ কুৱেশ্যন আছে যে ৰকেট প্ৰপালচনৰ আঁৰৰ বৈজ্ঞানিক নীতি হ'ল এইটোৰ আনচাৰ হ'ব নিউটনৰ গতিৰ নিয়ম নিউটনছ থাৰ্ড লৰ বাবেই এইটো ৰকেট উৰিব পাৰে মানে প্ৰতিটো বস্তুৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে এইটো ইয়াত বুজাইছে ইমান বেছিতো তোমালোকৰ ক্লাছ 8ত নাই কিন্তু তোমালোকে অলপ পঢ়ি যাবা It's not a game, it's a rich thing. চ' বন্ধু আৰু ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আছিল তোমালোকৰ সকলোকে পৰীক্ষাৰ বাবে শুভকামনা থাকিল মোৰ আৰু তোমালোকে যদি টেলিগ্ৰামত এতিয়াও জইন কৰা নাই তেন্তে জইন কৰি ল'বা এই পিডিএফটো পাবৰ কাৰণে আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবলৈ নাপাহৰিবা মই তোমালোকক আন এটা এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰে দেখা কৰিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ